আজি ৱৰ্কশ্বপৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰ'ব। আচলতে আপোনালোকৰ মানে বহুত দিন ভিডিঅ' দিবাই পৰা নাই। মই অলপমান ব্যস্ত, ৰাতিপুৱাৰ পৰা নিজৰ ঘৰত ব্যস্ত, তাৰপিছত আৰু আবেলিৰ সময়খিনিত মানে এই নাট কৰ্মশালাত ব্যস্ত হৈ থাকোঁ। আৰু এই কৰ্মশালাটো আমাৰ সৰ্থেবাৰীত আজি বহুত বছৰৰ মূৰত হৈছে, তাৰ কাৰণে চবৰে মানে উৎসাহ উদ্দীপনা বহুত বেছি আৰু বয়সৰ সীমা নাই, সেইটো কাৰণে একদম সৰুৰ পৰা ডাঙৰক লগিন চব আহিছে। কিন্তু আমি কেনেকৈ কৰিব পাৰোঁ তাকে চিন্তা কৰি আছোঁ ৰ'ব। এতিয়া কথাটো হৈছে কি, আজি মানে এতিয়া সেই আমাৰ ওচৰত মনসা পূজা এখন আছিল, ইমান গৰম দিছে, তাকে বোলো মনসা পূজাত পুৱাই যাই প্ৰথমতে চাকি ধূপ জ্বলাই কিনে সেৱা কৰি আহিলোঁ ৰ'ব। আহি কিনে এতিয়া আৰু যি ৰ'দ দিছে, অলপমান মানে কামো আছে, এতিয়া সেই কামখিনি কৰিব আৰু বাজাৰত লগিন যাব লাগিব। কিন্তু যিটো ৰ'দ দিছে তাৰমানে বাজাৰত যাবাই চিন্তা হৈছে। তো আহিলোঁ দিয়ক, উপায়তো নাই। এতিয়া আহি আৰু নিজৰ কৰ্মত ব্যস্ত, এতিয়া ভাত বনাব লাগিব। আৰু আজি আৰু দিপৰা মানে দেৰিও হ'ল, সেইকাৰণে ঘুগুনি এখনে বনাম বুলি ভাবিছোঁ ৰ'ব। আৰু মই মানে এনেকৈ বুটৰ ঘুগুনি খাই বিৰাট ভাল পাওঁ। আপোনালোকে খাই না জনাবচোন কমেণ্ট কৰি কিনে, মই কিন্তু বিৰাট ভাল পাওঁ। তো সেইখিনি বইল কৰিব উঠাই দিছোঁ। আৰু ইফালত দেখিনে পিঁয়াজ, আদা, নহৰু, তাৰপিছত জ্বালা চালা গোটেইখিনি মানে একদম চপাৰত একেলগে চব পিচি লওঁ ৰ'ব। এক বিৰাট সুবিধা হৈছে দিয়ক এইটো। আৰু এই হৈ গ'ল দিয়ক, দেখছি না কি ধুনীয়া হৈ গৈছে, একদম চব পূৰা মিক্সিং হৈ গৈছে। আৰু ইফালে লৈছোঁ সুখ জ্বালা আৰু এই তেজপাত। তাৰপিছতে আৰু ভাত পানী খাই আহিলোঁ ৱৰ্কশ্বপক লগিন। আৰু চাওকচোন আমাৰ এই ৱৰ্কশ্বপৰ ষ্টুডেণ্ট মানে আৰু ধুনীয়াকৈ চবেই মানে কৰি আছে, কাৰ কি প্ৰতিভা আছে তাকে প্ৰথমতে চাই লৈছোঁ ৰ'ব। আৰু কথাটো হৈছে কি জানে না নাই, আমি এতিয়া যিহেতু এখন নাটক এখন কৰিব লাগিব, গতিকে নাটকত আমি এতিয়া প্ৰেক্টিছো কৰিব লাগিব। কিন্তু আমাৰ হৈছে ষ্টুডেণ্ট বহুত, সেইকাৰণে আমি এতিয়া দুখন নাটক কৰিম বুলি ভাবিছোঁ। তাৰমানে এখন অলপ ডাঙৰ খেন্দি, মানে চেমনীয়া আৰু ডাঙৰো নহয়, আৰু এখন একদম সৰু খেন্দিক লৈ। তো সেনেকৈ ৰিহাৰ্চেলটো হ'ল দিয়ক। ৰাতি আৰু ঘৰক আহি থাকোঁতে এই মনসা পূজা যে পুৱা থকা বুলি কৈছিলোঁ, তাতে আৰু মাতলাক পূজাৰ ভোগ খাবা, মানে খিচাৰি খাবা মাতছি। মই বোলো দে আৰু পূজাৰ ভোগ খাবাক লগিন ভাগ্যও থাকিব লাগিব। তাৰপিছতে আৰু মই আহিলোঁ, গুডুই আৰু ক'লাক যে আহা আমিও খোৱা নাই, আমি একেলগে খাম। এই গুডু নীলা তাৰপিছত আমি একেলগে খালোঁ, গোটেই মাখানে তাহোঁ আৰু মোক লগিন ৰখি আছে। পূজা কাৰ ঘৰত আছিল গম পাই না নাই? ৰ'ব আপোনালোকক দেখাওঁ ৰ'ব, এইটো প্ৰণৱ দাৰ ঘৰত, আৰু এইটো হৈছে বৌ। তো তাহাৰ ঘৰতে পূজা, এতিয়া মই ৰাতি তাতে পূজাৰ ভোগে খালোঁ দিয়ক। আৰু ৰাতি খিচাৰি চলি আছে, এইটো দেখছি না নাই? গিৰিজা বৌ একদম খিচাৰি খাই উঠবাই পৰা নাই, আৰু খিচাৰি খাই থকা সময়ত গম নাপায় কিমান খাই, পিছতহে গম পায়, দাঙি উঠাই দিব লগা হৈছে দিয়ক। এনে ধেমালি কৰিলোঁ দিয়ক আৰু। তাৰপিছতে সেনেকৈ আৰু তাহোঁ খালাক, আৰু আমিও খালোঁ লাষ্টত। গুডু নীলা আমি খালোঁ, আৰু বৈদ্য সোৱাদ হৈছে। আৰু পূজাৰ ভোগ বুলি ক'লি, তাৰমানে খিচাৰি বুলি ক'লি, এনেও কিবা এটা বেলেগ টেষ্টি দিয়ক, বিৰাট মজা লাগিল ৰাতি খাই কিনে। তাৰপিছতে আৰু পিছদিনা শনিবাৰৰ দিনাখন আহিলোঁ শনি মন্দিৰক লগিন। তাৰমানে আমাৰ ওচৰত শনি মন্দিৰ এটা আছে, কিন্তু মই আগতে এনেকৈ আহি পোৱা নাছিলোঁ, কিন্তু সিদিনাখন আৰু এটা যাই কিনে বিৰাটেই ভাল লাগিল। খুব ধুনীয়াকৈ পূজাখিনি হ'ল, হৈ তাতে চাকি ধূপ জ্বলাই কিনে আহিলোঁ ঘৰক লগিন। আৰু যিহেতু শনিবাৰ আছিল, আমাৰ সৰ্থেবাৰীৰ বাজাৰ আছিল, সেইকাৰণে আহোঁতে অলপমান বাজাৰো কৰি লৈ আহিলোঁ ৰ'ব। আৰু এই দেখছি না নাই কি বজাৰ কৰি আনিছোঁ ৰ'ব, আপোনালোকক ভালকৈ দেখাওঁ ৰ'ব। তাৰমানে কি হৈছে, এই মিঠাতেল আনিলোঁ, তাৰপিছত আপোনাৰ বিস্কুট আনিলোঁ। আৰু মিঠাতেলটো কিবা বোলে আমাৰ লোকেলে ব্ৰেণ্ড, কিন্তু বোলে বেলেগ অলপমান। আগতে এনে যিটো লোকেল আনো সেইটো নহয়, বেলেগ কৈছে বোলে বিৰাট ভাল যা খাই। মই লৈ আহিছোঁ দিয়ক। তাৰপিছত এনেকৈ কাঁচা চব্জি অলপমান আনিলোঁ, ভাত কাকৰাল, পটল, তাৰপিছত এনেকৈ সেই কোমৰাজ জালি আৰু মই বিৰাট ভাল পাওঁ। তো সেনেকৈ আনিলোঁ, আনি কিনে সিদিনা খালোঁ দিয়ক। নেক্সট ডেখনো ৰাতিপুৱা এই পুৱাই আৰু চাহ কাপ খাই কিনে যাব ওলাইছোঁ বাজাৰক লগিন। আজি আৰু বেলেগ কাম আছে ৰ'ব এটা। তাৰপিছত আহি কিনে সেই বিষ্ণুৰ দোকানত মানে দেখা পালোঁ, এই ল'ৰা এটাই তাৰমানে বিৰাট ধুনীয়াকৈ গান গাই আছে। তাৰপিছত মই বোলো ৰ'ব গানটো অলপমান ৰেকৰ্ডিং কৰি থওঁ ৰ'ব। আৰু ল'ৰাটোৱে মানে কি হয়, এনেকৈ ৰেকৰ্ডিং কৰিলে তাৰমানে বিৰাট ভাল পায় গান গাই কিনে, খুব ধুনীয়া সুৰটো। তাৰপিছতে মই বোলো ল'ৰাটোক ৰেকৰ্ডিং কৰি থৈ দিলোঁ। আৰু এনে গান গেলা আচলতে ভাইৰেল হ'ব লাগে দিয়ক। উঠা যদুমণি ৰজনী প্ৰভাত ভৈৰা, পখিলা যতন কাইবেলাক পাবি, পখিলা দখমত। ল'ৰাটোৰ সুৰটো ভাল, কিন্তু কথাগিলাখান বহুত ভুল আছে। মই আৰু কৈছোঁ যে কথাগিলাখান ভালকৈ শুদ্ধকৈ গাবা, তেতিয়াহে বেছি ভাল হ'ব। ৰাতিৰ কথা, আজি আৰু ৰবিবাৰ কাৰণে আৰু খানা খাব আহিলা। খানা খাবা মানে সেই বেলেগ নাই ৰ'ব, বিষ্ণু আৰু বুবুল আহোঁতে বাজাৰৰ পৰা একেলগে মাংস চাংস লৈয়ে আহিছোঁ। মই বোলো বলতে ময়ো আকলাই আছোঁ, তিনিওয়া ৰাতি আৰু মাংস চাংস বনে এনেকৈ ভাতটো খাম। এই চাওকচোন হাতে এই বিষ্ণু আৰু ঘৰৰ পৰা এই জ্বালা আৰু টেঙা লৈ আহিছে। তো আজি আমাৰ খানা এনেকৈ আৰু আমি তিনিও একেলগে এনেকৈ খাম। আৰু মই ইফালে কাম কৰি আছোঁ আৰু আহি ৰিল বনোৱাত ব্যস্ত। তো আজিৰ ভিডিঅ'টো এনেকৈ শেষ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাৰিব। ফেচবুকত চালি ফ'ল' কৰিব, ইউটিউবত চালি ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম দিয়ক, না কি? বাই বাই।